নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ নিশ্চয় আপোনালোক সকলো ভালে আছে। ভিডিঅ'ৰ থাম্বনেইল আৰু টাইটেল দেখি আপোনালোকে নিশ্চয় গম পাইছে ভিডিঅ'টো কেনেধৰণৰ হ'ব গৈ আছে। তো ভিডিঅ'টো হৈছে বিদ্যালয় প্ৰাধিকৰণৰ ওপৰত। তো প্ৰাধিকৰণ আইন কেতিয়া হ'ব? অক্টোবৰ মাহতে শেষ হ'ব হৈছে। আৰু এই প্ৰক্ৰিয়া কেতিয়ালৈ হ'বগৈ, যদি সোনকালে নহয় বা কেতিয়া হ'ব, সোনকালে হ'লে ভাল সকলোৰে বাবে। এই বিষয়টো প্ৰাধিকৰণ প্ৰক্ৰিয়াৰ ক্ষেত্ৰত কিমান আগবাঢ়িছে, কেনেকুৱা সকলোখিনি কথা আজিৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাবলৈ গৈ আছোঁ। ভিডিঅ'টো বহুত বেছি দীঘলীয়া নকৰোঁ, কথা সেই একেখিনিয়ে একে পৰ্যায়ে অতি সোনকালে হ'ব লাগে। তো হ'লে ভাল। কেতিয়া হ'ব, কি হ'ব, মুখ্যমন্ত্ৰী মহোদয়ে কেনেদৰে কৈছিলে, ইয়াৰ ব্যৱস্থা কি হ'ব, কোনসমূহ বিদ্যালয় পঢ়িব বা কলেজসমূহ ক্ষেত্ৰত সেই সকলোখিনি কথা শেষলৈকে চাওক আৰু শেষলৈকে চাব বুলি আশা কৰিলোঁ। শেষত ভিডিঅ'টো চাই আপোনালোকৰ মতামত জনাব। আৰু এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায়, লাইক এটা কৰিব আৰু শ্বেয়াৰ কৰিব। এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছিলে যে বিদ্যালয় প্ৰাধিকৰণ কৰাৰ ক্ষেত্ৰত অক্টোবৰতে নতুন আইন প্ৰণয়ন হ'ব। আৰু সেইখিনি ক্ষেত্ৰত যি যেনেদৰে হয় সকলোখিনি পিছৰ পৰ্যায়ক্ৰমে সকলোখিনি বিদ্যালয় প্ৰাধিকৰণ কৰা হ'ব। এতিয়া অক্টোবৰ শেষৰ হয় অৱস্থা, বহুত এটা বেছি দিন নাই। এইখিনি ক্ষেত্ৰত কি আপডেট আহিছে, কেতিয়ালৈ হ'ব? আৰু যিহেতু এইখিনি ক্ষেত্ৰত আইন প্ৰণয়ন হয় মানে কৰেগৈ মানে, আৰু এনে বহুতো শিক্ষাগুৰু ওলাব যে যি নেকি কোনোবা অংশগ্ৰহণ কৰিব শিক্ষাগুৰুসকল, কাৰোবাৰ এমাহ থাকিব, দুমাহ থাকিব, বছৰ দুবছৰ থাকিব। আৰু তেনে পৰ্যায়ত সেই শিক্ষাগুৰুসকলৰ অৱস্থাটো কি হ'ব? এতিয়া যদি আমি চাওঁ, আগৰ 2013 চনৰ শিক্ষাগুৰুসকলৰ অৱস্থাটো কি? যেতিয়া নেকি প্ৰাধিকৰণ প্ৰক্ৰিয়াবিলাক পিছ পৰি গুচি যায়, যেতিয়া নেকি কাৰ্যকৰী দিশে এখোজ আগ নাবাঢ়ে, তো তেতিয়া সেই শিক্ষাগুৰুসকলৰ জীৱনক লৈ মানে অন্ধকাৰ দিশে সেই আগবাঢ়ি যায় তেওঁলোকৰ জীৱনটোতো। কাৰণ কেলৈ, এতিয়া যদি আমি সেইখিনি চাওঁ, কোনোবাই 1000-2000 পাইছে, NPS হিচাপে পাইছে, সেইখিনি অৱসৰ গ্ৰহণ কৰাৰ পিছত। বাকীটো কোনোবাইতো এমাহ দুমাহ পাই অৱসৰ গ্ৰহণ কৰিলে, এবছৰ দুবছৰ, তেওঁলোকৰতো সেইখিনি আৰু এটা ডাঙৰ প্ৰকাণ্ড শূন্য আৰু জীৱনটো এটা ভৱিষ্যত অন্ধকাৰ। আৰু যিটো সময়ত নেকি তেওঁলোকে মানৱ সম্পদ গঢ়ি তুলিছিলে, আৰু আজিৰ দিনত তেওঁলোকে জীৱনত এটা ডাঙৰ অন্ধকাৰ শূন্য, বিশাল এটা শূন্য আৰু পানীত হাঁহ নচৰা অৱস্থা। ঠিক তেনেদৰে এই যি প্ৰাধিকৰণ প্ৰক্ৰিয়া কৰিম কৈ আছে, বা এইখিনি আইন প্ৰণয়ন হ'ব, বা কোনসমূহ বিদ্যালয় পঢ়িব, কিছুমান বিদ্যালয় নপঢ়িবলৈও আছে, কেনেকুৱা ধৰণৰ কি আইন কথাটো কৈছে। এইখিনি যে আগতকৈ অলপমান আমি পাৰোঁ নেকি, যেনেদৰে সালসলনি কৰি কেনেকুৱা কোনসমূহ বিদ্যালয় কৰিব পাৰি, অলপ হ'লেও সালসলনি কৰি আইনখন অকণমান ধৰি লওক আপোনালোকৰ বিদ্যালয়সমূহ পৰাকৈ সকলোখিনি, তো সেইখিনি সাঙুৰি ল'ব পৰাকৈ যদি কৰিব পাৰি, সেইখিনি চেষ্টা কৰা যাব ইত্যাদি সেইখিনি কৈছে। কিন্তু থাকি যাব বহুত বিদ্যালয়, বা থাকি গ'লেও নগ'লেও যেতিয়া নেকি মুঠতে এই যি বিদ্যালয় প্ৰাধিকৰণ প্ৰক্ৰিয়াৰ কাৰ্যকৰী দিশে অতি সোনকালে আগবাঢ়িব লাগে। আৰু এইখিনি ক্ষেত্ৰত এইকেইদিনৰ ভিতৰত, আৰু যদি এই মাজতে আপোনালোকে যদি চাইছে, শিক্ষামন্ত্ৰী ডাঙৰীয়াই কৈছে নৱেম্বৰত অধিৱেশন অনুষ্ঠিত হ'ব, তেতিয়াই সেই সকলোখিনি মানে ধৰি লওক আপোনালোকৰ এই যি প্ৰাধিকৰণ প্ৰক্ৰিয়া সকলো হ'ব। তেনেহ'লে এইটো চাবলৈ গ'লে নৱেম্বৰ মাহতো আপোনালোকৰ লাগিব। কোনসমূহ বিদ্যালয় পঢ়িব, ফৰ্মেলি আপোনালোকৰ কাগজ পত্ৰ কেনেদৰে ল'ব, কোনসমূহ কি কৰিব, মুঠতে নৱেম্বৰ মাহতো লাগিব আপোনালোকৰ বিদ্যালয় প্ৰাধিকৰণ কৰাৰ ক্ষেত্ৰত নতুন আইন প্ৰণয়ন হোৱাক লৈ এইখিনি ইত্যাদি। তো কথাটো এইটোৱে যে এই যি বিদ্যালয় প্ৰাধিকৰণ প্ৰক্ৰিয়াটো অতি সোনকালে হ'লে সকলোৰে বাবে ভাল হ'ব। কাৰণ কেলৈ, এই শিক্ষাগুৰুসকলে বছৰ ধৰি আজি বিনা বেতনে শিক্ষকতা কৰি মানৱ সম্পদ গঢ়ি তুলিছে। আৰু যদি অৱশেষত তেওঁলোকে প্ৰাধিকৰণ প্ৰক্ৰিয়া এনেদৰে গৈ থাকে সময়বিলাক, শেষ পৰ্যায়ত কি হ'ব? কোনোবাই নাপাব একো, জীৱনটো এটা ভৱিষ্যতে অন্ধকাৰ দিশে আগবাঢ়িব। এতিয়া বৰ্তমান পৰিস্থিতি কেনেকুৱা? প্ৰতিটো খোজতে এতিয়া টকাৰে প্ৰয়োজন, অৰ্থৰে প্ৰয়োজন। তো তেনে এটা পৰিস্থিতিৰ মাজত যদি এওঁলোকৰ বাবে এটা কোনো ধৰণৰ ভাল ব্যৱস্থা নহয় যে বিদ্যালয় প্ৰাধিকৰণ হ'ব সোনকালে, তেওঁলোকে ভাবি আছে, তো হ'ব লাগে অতি সোনকালে। এইখিনি বিষয়টো বিভাগীয় কৰ্তৃপক্ষই ভাবিব লাগে, শিক্ষামন্ত্ৰী ডাঙৰীয়াই ভাবিব লাগে। অতি সোনকালে কৰিলে নিশ্চয় ভাল হ'ব। আৰু প্ৰাধিকৰণৰ ওপৰত যদি ভাল খবৰ আহে, নিশ্চয় এইকেইদিনত জনাম, আপোনালোকে পালেতো নিশ্চয় গম পাব। আৰু বাকীটো এতিয়া আপোনালোকে সেইবিলাক গম পায়ে আছে, খবৰবিলাক পেঞ্চনৰ ক্ষেত্ৰতে হওক বা কি কেনেকুৱা ধৰণৰ। মুঠতে প্ৰাধিকৰণ প্ৰক্ৰিয়াটো সোনকালে হ'ব লাগে। কাৰণ কেলৈ, যদি নহয় বহুতো শিক্ষাগুৰু সঁচাকৈ জীৱনটো এটা ডাঙৰ ভৱিষ্যতটো এটা শূন্য হৈ পৰিব। চ' কথাটো সেইটো। চ' এইখিনি আছিলে। শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ। আপোনালোকক ভিডিঅ'ৰ প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আজিলৈ মানে